हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটো প্লাস আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ। যদি আপোনালোকে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছে নিশ্চয় আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বিভিন্ন ধৰণৰ শিক্ষামূলক আৰু চাকৰি সম্বন্ধীয় বাতৰিবিলাক আমি আপডেট দি থাকো নিশ্চয় আমাৰ লগতে থাকিব। আহক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আমাৰ আজিৰ প্ৰথম প্ৰশ্নটো হ'ল ভাৰত চৰকাৰে প্ৰৱৰ্তন কৰা কৰোনা ভাইৰাছ ট্ৰেকিং এপটোৰ নাম কি? ভাৰত চৰকাৰে নতুনকৈ এটা কৰোনা ভাইৰাছ ট্ৰেকিং এপ লঞ্চ কৰিছে যেটোৰ নাম হ'ল কৰোনা কবচ। অপশ্যন নম্বৰ খ শুদ্ধ উত্তৰ। এই এপছটো আপোনালোকে গুগলত সাৰ্চ কৰি পাই যাব আৰু এন্ড্ৰইড মোবাইলতো উপলব্ধ হয় এই এপছটো। নাম্বাৰ 2 আহিল খেলুৱৈ নবীন চিকাৰাক বেন কৰা হৈছে অৰ্থাৎ সাসপেন্ড কৰা হৈছে। তেওঁ কোন খেলৰ লগত জড়িত আছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ঘ শ্বটপুট থ্ৰ। তেখেতক 4 বছৰৰ কাৰণে সাসপেন্ড কৰা হৈছে। তেখেতৰ অপৰাধ আছিল নিষিদ্ধ পদাৰ্থ সেৱন কৰা তেখেতৰ অপৰাধ আছিল। নাম্বাৰ 3 আহিল কোভিড-19 বিয়পাৰ বিৰুদ্ধে ভাৰতীয় সেনাবাহিনী কি অপাৰেশ্যন চালু কৰিছে? কোভিড-19টো যাতে বিয়পিব নোৱাৰে তাৰ কাৰণে ভাৰতৰ সেনাবাহিনীয়ে এটা অপাৰেশ্যন চালু কৰিছে যেটোৰ নাম হ'ল অপশ্যন নম্বৰ গ অপাৰেশ্যন নমস্তে। মনত ৰাখিব অপাৰেশ্যন নমস্তে ভাৰতৰ সেনাবাহিনীয়ে চালু কৰিছে কোভিড-19ৰ বিৰুদ্ধে। নাম্বাৰ 4 আহিল লকহিড মাৰ্টিন এডভান্স এক্সট্ৰিমলি হাই ফ্ৰিকুৱেঞ্চি যিক শ্বৰ্ট ফৰ্মত কোৱা হয় AEHF স্যাটেলাইট কোন দেশে লঞ্চ কৰিলে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ গ মাৰ্কিন যুক্তৰাষ্ট্ৰই। মাৰ্কিন যুক্তৰাষ্ট্ৰই সামৰিক যোগাযোগৰ সুবিধাৰ্থে এই স্যাটেলাইটটো স্থাপন কৰিছে আৰু যেটো হ'ল মাৰ্চ 26, 2020 অৰ্থাৎ 26 মাৰ্চত 2020ত এটো লঞ্চ কৰা হৈছে। নাম্বাৰ 5 আহিল ফিট ইণ্ডিয়া মুভমেণ্টৰ লগত কোন অভিনেত্ৰী যুক্ত হৈছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ শিল্পা শেট্টি। শিল্পা শেট্টিয়ে এই প্ৰগ্ৰামটোৰ লগত জড়িত হৈছে কাৰণ চলিত সময়ত লকডাউনৰ সময়ত স্বাস্থ্যটো স্লিম ৰখাৰ কাৰণে এটা প্ৰগ্ৰাম চালু হৈছে যেটো হ'ল ফিট ইণ্ডিয়া মুভমেণ্ট যেটো ভাৰতীয় চৰকাৰী এটা প্ৰগ্ৰাম যেটোৰ লগত শিল্পা শেট্টিয়ে সংযুক্ত হৈছে। নাম্বাৰ 6 আহিল SBIৰ ইকোৰপ ৰিপৰ্ট অনুসৰি 2020-21 অৰ্থবৰ্ষৰ ভাৰতীয় অৰ্থনীতি আনুমানিক বৃদ্ধিৰ হাৰ কিমান হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ গ 2.6% বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। নাম্বাৰ 7 আহিল ভাৰতীয় ৰেলৱে কেইটা ৰেলৰ ডবা আইচোলেশ্যনলৈ ৰূপান্তৰিত কৰিছে? অৰ্থাৎ বৰ্তমানে চলি থকা কোভিড-19ৰ যেটো পৰীক্ষা বা চিকিৎসাৰ স্থান যেটোক আইচোলেশ্যন বুলি কোৱা হয় এই আইচোলেশ্যন চিকিৎসালয়ৰ উপৰিও ৰেল ডবাবোৰতো কৰা হৈছে। ইয়াৰ সংখ্যা হ'ল অপশ্যন নম্বৰ খ 10টা ডবা আইচোলেশ্যনলৈ ৰূপান্তৰিত কৰা হৈছে। নাম্বাৰ 8 আহিল 2020 চনত সংবাদ শীৰ্ষত অহা অভিনেত্ৰী নিম্মিৰ আচল নাম কি আছিল? সংবাদ শীৰ্ষলৈ অহা অভিনেত্ৰী নিম্মি যাৰ আচল নামটো আছিল অপশ্যন নম্বৰ গ নবাব বানু। মনত ৰাখিব নিম্মিৰ আচল নামটো আছিল নবাব বানু। আব্দুল লতিফ শেহতীয়াভাৱে মৃত্যু হ'ল। তেখেত কোন খেলৰ লগত জড়িত আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ঘ ফুটবল। ফুটবলৰ লগত তেখেত জড়িত আছিল। কলিকতাৰ মহাবাদান স্পৰ্টিং ক্লাবৰ এজন নিয়মীয় আৰু উল্লেখযোগ্য খেলুৱৈ আছিল। বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগে নিশ্চয় এটি লাইক কৰি দিব। বন্ধু বান্ধৱীসকলৰ লগত পাৰিলে অলপ শ্বেয়াৰ কৰি দিব। আমি সদায় কাৰেণ্ট এফেয়াৰ্ছৰ শেহতীয়া যিখিনি উল্লেখযোগ্য প্ৰশ্ন থাকে সেইখিনি আপোনালোকৰ মাজলৈ আগবঢ়োৱাৰ চেষ্টা কৰোঁ। নাম্বাৰ 10 আহিল কোভিড-19 মহামাৰী চলি থকা অৱস্থাত ভিডিঅ' কোৱালিটি হ্ৰাস কৰিলে? 4টা অপশ্যন দিছে ফেচবুক, ইউটিউব, টুইটাৰ, টিকটক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ ইউটিউব। ইউটিউবে এই চলিত সময়ত মানে যেটো ভিডিঅ'ৰ কোৱালিটি সেইটো হ্ৰাস কৰিছে। আপোনালোকে ৰেজুলেশ্যনত গ'লে 480তকৈ বেছি নাপাব কাৰণ ইউটিউব হ'ল বৰ্তমানে এটা জনপ্ৰিয় ভিডিঅ'ৰ মাধ্যম যেটোৰ সকলোৱে মানে এতিয়া ইউজ কৰি আছে। সকলোৱে যেহেতু বহা পৰি গৈছে লকডাউনত গোটেইখিনিয়ে সেই ভিডিঅ'বিলাক চাই আছে সেইকাৰণে ইউটিউবে এইখিনি কমাই দিছে। সুস্থ থাকক, সবল থাকক, সদায় এডুকেটো প্লাছৰ লগত জড়িত হৈ থাকক। ধন্যবাদ। জয় হিন্দ।